ঐ জাং জাং লাগিছে মইনা ঘোঁৰা গাড়ী এখন লৈ ঘোঁৰা গাড়ী এখন লৈ একে 47ত মাৰা দি গুলি ঐ চাং চাং লাগিছে মইনা তোমাক মোৰে মোবাইলত তোমাক মোৰে মোবাইলত কৰিবানে ভিডিঅ' কল তুমি চৰায়ো নহলো পক্ষীও নহলো মই উৰি যাবলে উৰি যাবলে উৰি যাবলে উৰি যাবলে Hey brother, कहाँ को कहिया उड़ीबी? জানো পাই চাই এইটো কাহাকো কাহিয়া হয় জাষ্ট মানে এইটো গানৰ উবাস ই ঠিক কথা কৈছে চাই একে একে দুই মইনা তুমি জুই ক্লাছটো এতিয়া আৰম্ভ কৰিব লাগে মস্তি মস্তি আৰম্ভণিতে আমি কিবা এটা স্পেচিয়েল শুনিব বিচাৰিম এজন ষ্টুডেণ্টে চাই গৰুৰ ওপৰত এখন ৰচনা লিখিছিলে ওকে মানে শিক্ষকে লিখিব দিয়াৰ বাবে ৰচনাখন চাই এনেকুৱা ধৰণকে লিখিছে মানে কি কম মুঠতে আপুনি শুনি মেলি এনজয় কৰক হ'ব বাৰু দে শিক্ষক গৰুৰ ওপৰত লিখিবলৈ দিয়া ৰচনাখন লিখিলি না ছাত্ৰ ছাৰ এই বহীখন লওক আৰু পঢ়ি চাওক টাইটেল গৰুৰ বিষয়ে ৰচনা আৰম্ভণি গৰু এবিধ ঘৰত বন্ধা আৰু পথাৰত এৰাল দিয়া জন্তু গৰুৱে নিজে ঘাঁহ খাই আনক গাখীৰ প্ৰদান কৰে তাৰ পাছতে লিখিছে ছাৰ উপকাৰ গৰুৱে দিনত ঘাঁহ খায় আৰু ৰাতি টোপনি যায় গৰুৱে আমাক পিছদিনাখন ৰাতিপুৱা গাখীৰ দি উপকাৰ কৰে খাটাৰা উপকাৰ দেখো ন তাকেহে ছাৰ তাৰপিছতে অপকাৰ লিখিছে চাগে হয় ছাৰ অপকাৰ তাৰ পাছতে লিখিছে দেই অপকাৰত সি লিখিছে গাই গৰুক আমি যেতিয়া গাখীৰ খিয়াওঁ তেতিয়া লাত মাৰি দিয়ে যাৰ বাবে আমি দুখ পাওঁ ঠিক সেইদৰে কেতিয়াবা কেতিয়াবা মতা গৰুৱেও খুন্দিয়াই দিয়াই এনেকৈও আমি দুখ পাওঁ যাৰ বাবে গৰুৱে আমাক এনেকৈ অপকাৰ কৰিছে দিছ ইজ উপকাৰ দিছ ইজ অপকাৰ কি বুলি কম তাৰ পাছতে লিখিলে ছাৰ সামৰণি সামৰণিত কি লিখিছে ছাৰ মই আৰু লিখিব নোৱাৰো এলাহ লাগিছে সমাপ্ত ধন্যবাদ আৰম্ভণি উপকাৰ অপকাৰ সামৰণি কি বুলি কম মই কি বুলি কম দিছ ইজ খাপ বাপকে মাহাক বোৱা ভাত জোল এদাই তাকেহে সেইটো হবলে বাকী থাকিলে গৰুৰ ওপৰত ৰচনা লিখিছে উপায়টো নাই না ছাৰ ইছিলে হামকো ইছিলে মানে ই কবিতা মাতিব লাগিব মোটা এক্সপাৰ্ট ইউ ক্যান ডু দিট ডান আজি আকৌ নতুন ফৰ্মুলা দে আৰম্ভ ৰ'দ লাগে বৰষুণ লাগে আৰু লাগে কি বীৰ পাছত বীৰ আগত থাকে লেটাৰ চি হাতীৰ বডি প্ৰকাণ্ড পৰুৱাৰ বডি সৰু যিহে গৰম বাঢ়িছে অসমত লাগিছে মৰু মৰু খেতি আছে পথাৰত ভঁৰালত আছে ধান খালি পকেটেৰে এইবাৰ দুৰ্গা পূজা চাম মংগল গ্ৰহ বুধ গ্ৰহ আৰু গ্ৰহ শনি চুলি ফনিয়াবলৈ আইতাই দিলে ৰঙাকৈ এখন ফনি ভাত খাবা শাকৰ লগত থাকিব পানী কানিয়া বুলি সেইজনক কয় যিয়ে খায় কানি দহৰ পৰা ন গলে সদায় লগত থাকিব এক ইমানতে মোৰ সপোনাৰ্থ কবিতাটো কৰি দিছো শেষ দেখাতো হে জানা সনম পুনৰ আমি শুনিলো এটা ধুনীয়া কবিতা ঢেং টেনেনেং ঢেং টেনেনেং ঢেং টেনেনেং এনে বাৰু ছাৰ এইবিলাক লজিক থকা কবিতা আপুনি কিছুমান ল'ৰাৰ মহত্বৰ কথা গম পায় না নেপায় নহয় ছাৰ মই কৈছো শুনক বাপেকৰ টকাৰে সি মোবাইল ৰিচাৰ্জ কৰে অকে মানে তাৰ পইচা নাই সি আকৌ নিজৰ ঘৈণীয়েক বুলি নহয় গাৰ্লফ্ৰেণ্ড হ'ব লগা ঘৈণীক হ'বও পাৰে নহ'বও পাৰে হ'ব লগা যি ঘৈণী নাইবা গাৰ্লফ্ৰেণ্ডক প্ৰমিছ কৰিছে তোমাক মই যি লাগে তাকেই দিম কি হ'ব মানে ছাৰ দুনিয়াখন কোনফালে গতি কৰিছে এবাৰ লক্ষ্য কৰকচোন আপুনি জানো পাই এইবিলাক কি মানে মই বুজিয়ে নাপাওঁচোন বুজি পোৱাটো পাছৰ কথা ছাৰ আমাৰে মানে দুই এটা ফ্ৰেণ্ড এনেকুৱা সেইকাৰণে কথাটো ক'লো
মাক চকলাই সি কেপ এটা নিজে কিনি খাব নোৱাৰে ইফালে গাৰ্লফ্ৰেণ্ডক প্ৰমিছ কৰি আছে বোলে তোমাক যি লাগে তাকে আনি দিম সেইকাৰণেতো মই বাৰে 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 ক'বলৈ চেষ্টা কৰোঁ যে দিছ ইজ হৈছে খাপ বাপেকে মাহাকা বোৱা ভাতৰ জোল এদাই 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 মানে খতম বাই বাই টাটা গুড বাই ফিনিছ